বছৰটোৰ প্ৰথম সপ্তাহতে ভাল খবৰ হেতু হল কোভিড-19 ৰ ভ্যাকচিন আৰু কিছুদিনৰ ভিতৰতে বজাৰত উপলব্ধ হ'ব তো কোন কোম্পানীয়ে এই ভ্যাকচিন বনাই আছে ইয়াৰ লগত কোন জড়িত হৈ আছে আৰু এটোৰ প্ৰাইস ৰেঞ্জ কিমান হ'ব সকলোখিনি এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব তো আহক এই ভিডিঅ'টো আৰম্ভ কৰো নমস্কাৰ মই শিবি আপোনালোক সকলোকে মোৰ YouTube চেনেল জ্ঞান আহৰণলৈ স্বাগতম জনাইছো আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো দবাই তাতে অল অপচনটো বাছনি কৰক যাতে মই আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন আপুনি সকলোতকৈ আগত পায় তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো যোৱা 3 জানুৱাৰী তাৰিখে DCGI অৰ্থাৎ ড্ৰাগছ কন্ট্ৰোলাৰ জেনাৰেল অফ ইণ্ডিয়াই কোভ্যাক্সিন আৰু কোভিশিল্ডক ইমাৰ্জেন্সি ইউজ অফ ভ্যাকচিন হিচাপে ডিক্লেয়াৰ কৰিছে অৰ্থাৎ এপ্ৰুভেল দিছে কোভ্যাক্সিনক বনাই আছে ভাৰত বায়োটেকে আৰু ইয়াৰ লগত সহযোগত আছে ICMR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আৰু নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি অৰ্থাৎ NIV পুনে এই দুটা সহযোগত ভাৰত বায়োটেকে কোভ্যাক্সিনক বনাই আছে ইয়াৰে ফাৰ্স্ট ট্ৰায়াল সেকেন্ড ট্ৰায়াল হৈ গৈছে আৰু থাৰ্ড ট্ৰায়ালৰ পাব্লিকেশন এতিয়াও উলোৱা নাই সেই কাৰণে ইয়াৰ ইফেক্টিভনেস কিমান হেতু এতিয়ালৈকে জানিব পৰা হোৱা নাই কোভিশিল্ডক বনাই আছে সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ইয়াৰ লগত কোলাবৰেচনত আছে অক্সফৰ্ড ইউনিভাৰ্চিটি আৰু ইউকেৰ এটা কোম্পানী হেতুৰ নাম হৈছে এষ্ট্ৰাজেনেকা ইয়াৰ ওপৰত মই এটা আগতেও ভিডিঅ' বনাইছো হেতু আপুনি আই বটনত ক্লিক কৰিলে ভিডিঅ'টো চাব পাৰিব ইউকেত এষ্ট্ৰাজেনেকাক 30 ডিসেম্বৰ তাৰিখে এপ্ৰুভেল দিছে ইমাৰ্জেন্সি ইউজ অফ ভ্যাকচিন হিচাপে আৰু 3 তাৰিখত আমাৰ ভাৰততো এটো এপ্ৰুভেল দিছে সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া অক্সফৰ্ড আৰু এষ্ট্ৰাজেনেকাই মিলি এটো গ্লোবালি সকলোতকৈ বেছি ট্ৰায়াল দিছে আৰু ইয়াৰে থাৰ্ড ট্ৰায়ালৰ পাছত ইয়াৰ এফিকাcy 70% ওলাইছে অৰ্থাৎ ইয়াৰ ইফেক্টিভনেস 70% বুলি জনা গৈছে সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া হৈছে এনেকুৱা এটা কোম্পানী যিটো ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট ভ্যাকচিন ম্যানুফ্যাকচাৰ কোম্পানী এটোৱে বৰ্তমান 50 মিলিয়ন ভ্যাকচিন প্ৰতি মাহে বনাব পাৰিব বুলি কৈছে আৰু মাৰ্চলৈকে এটোৱে 100 মিলিয়ন অৰ্থাৎ 10 কোটি ভ্যাকচিন এটা মাহত উলিয়াব পাৰিব বুলি কৈছে তো এতিয়া আহিছো এই দুটাৰ প্ৰাইস ৰেঞ্জ কিমান হ'ব কোভ্যাক্সিনৰ প্ৰাইস কিমান হ'ব হেতু এতিয়ালৈকে পাবলিশ কৰা নাই কিন্তু কোভিশিল্ডৰ দাম 200 টকাৰ পৰা আৰম্ভ হ'ব বুলি জনাইছে আজি এই ভিডিঅ'টো ইমানেই ৰাখিছো আপোনাৰ যদি ভিডিঅ'টো ইনফৰমেটিভ লাগে তেতিয়াহলে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰক কমেন্টছত মোক জনাওক ধন্যবাদ